যিসকল ব্যক্তিয়ে এতিয়াও গম পোৱা নাই ধৰি লওক PM কিষাণ কেনেকৈ কি কৰিব আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে চাই আপোনালোকে কেনেকৈ কি কৰিব বা ওচৰত থকা মানুহজনকো বুজাব নহ'লে আপোনাৰ যি 11 নম্বৰ কিস্তি কোনো কাৰণত নোসোমায় সেইকাৰণে আপোনাক জনাবলৈ আহিছোঁ সেইকাৰণে আপোনালোকে সদৰ কৰক 31 তাৰিখ লাষ্ট ডেট এই 31 তাৰিখৰ আগত আপোনালোকে এই কামখিনি সম্পূৰ্ণ কৰক SBI CSC and CSP ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী যি PM কিষাণ সন্মান নিধি যোজনা আছিলে সেই সন্মান নিধি যোজনা অসমত যিসকল মানুহে এতিয়াও আপোনালোকৰ একাউণ্টত পইচা সোমোৱা নাই যি 11 নম্বৰ কিস্তি সেই 11 নম্বৰ কিস্তিৰ বাবে আপোনালোকে EKYC কাম কৰিব লাগিব যেনে EKYC হ'ল আপোনাৰ আধাৰ অথেন্টিকেশন আধাৰ অথেন্টিকেশন মানে হৈছে আপুনি আধাৰখন লৈ আহিব লাগিব আমাৰ ওচৰত প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব আমাৰ ওচৰত ৰেজিষ্টাৰ কৰাৰ পাছত আপুনি 10 বা 15 দিনৰ পাছত তাক অথেন্টিকেশন কৰিব পাৰিব অথেন্টিকেশন মানে হ'ল আপুনি ফিংগাৰপ্ৰিন্ট দিবহি লাগিব তেতিয়াহে আপোনাৰ সেই যি 11 নম্বৰ কিস্তি সেই 11 নম্বৰ কিস্তি পাব এতিয়া আমাৰ যিসকল একেবাৰে পোৱা নাই কিছুমানৰ ধৰি লওক এতিয়া আপুনি আগতে 5টা কিস্তি পাইছে বা 4টা কিস্তি পাইছে আপোনাৰ PM কিষাণ বন্ধ হৈ গৈছে সেই সকলে আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব নতুনকৈ এপ্লাইও আপোনালোকে হৈ আছে সেইখিনিও আপোনালোকে আমাৰ এই যি CSC যি সেৱা কেন্দ্ৰ আছে তাতে আপোনালোকে আহি সেই নতুন এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপুনি লাগিব আপুনি ৰেচন কাৰ্ড আনিব লাগিব খাজানাৰ ৰচিদ আনিব লাগিব জবাববন্দী আনিব লাগিব ডাক নম্বৰ পটা নম্বৰ আৰু ফটো সাইন পান কাৰ্ড আৰু এটা মোবাইল লগত লৈ আহিব লগত আধাৰ কাৰ্ড থাকিব আপোনাৰ সেই আধাৰ কাৰ্ডখন দি আপোনাৰ ফিংগাৰপ্ৰিন্ট দি আমি নতুন এপ্লাই কৰিব পাৰিম ধৰক তাৰ পাছত আমি আপোনাৰ অথেন্টিকেশন কিদৰে কৰে আমি সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকৰ শেষত আপোনালোকে চাবলৈ পাব কিদৰে আমি অথেন্টিকেশন কৰিছো কিদৰে আপোনাৰ নতুন এপ্লাই কৰিছো সেইখিনি গোটেইখিনি আপুনি ইয়াতে আপুনি দেখা পাব আমাৰ ভিডিঅ'টো যদি ভাল পায় তেনে আপুনি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যিসকল ব্যক্তিয়ে এতিয়াও গম পোৱা নাই ধৰি লওক PM কিষাণ কেনেকৈ কি কৰিব এই আমাৰ ভিডিঅ'ৰ জৰিয়তে সেইকাৰণে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব আহিছোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে চাই আপোনালোকে কেনেকৈ কি কৰিব বা ওচৰত থকা মানুহজনকো বুজাব নহ'লে আপোনাৰ যি 11 নম্বৰ কিস্তি কোনো কাৰণত নোসোমায় সেইকাৰণে আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ আহিছোঁ সেইকাৰণে আপোনালোকে সদৰ কৰক 31 তাৰিখ লাষ্ট ডেট এই 31 তাৰিখৰ আগত আপোনালোকে এই কামখিনি সম্পূৰ্ণ কৰক আমি কম্পিউটাৰ স্ক্ৰিনত গোটেই বস্তুটো আমি জানোগে কিদৰে আপোনাৰ PM কিষাণ লাষ্ট ডেট কেতিয়া আছে কি কথা আৰু কেনেদৰে আপোনাৰ যি বায়োমেট্ৰিক সিস্টেম আমাৰ যি CSC VLE সকল আছে সেই VLE সকলে বহুত সমস্যা ভুগি আছে অসমত সেই VLE সকলে এই সম্পূৰ্ণ সমাধান মই এই ভিডিঅ'ৰ জৰিয়তে লৈ আছো আপোনালোকে সক কিদৰে CSC অথেন্টিকেশন হয় বলক আমি এই ভিডিঅ'টো আৰম্ভ কৰো আপুনি PM কিষাণ দেখা পাইছে কেতিয়া লাষ্ট ডেট আছে আপোনালোকে দেখা পাইছে এনেকৈ PM কিষাণৰ পৰ্টেলত যাব দেখা পাইছে EKYC ডেট লাষ্ট ডেট 31 মে 2022 দেখা পাইছে ইয়াৰ লগে লগে আপোনালোকে ইয়াতে যি এডিট অপশ্যন আছে তাত গৈ কৰিব এডিট অপশ্যনত গৈ আপোনালোকে আধাৰ নম্বৰটো ভৰাই ল'ব তাৰ পাছতে যেতিয়া আপোনাৰ আধাৰ অথেন্টিকেশন দিব লগা হয় তেতিয়া আপুনি CSC লগইন কৰিব লাগিব CSC লগইন কৰিলে আপুনি বিশেষকৈ VLE সকলে এটো জানি লোৱাটো ভাল হয় ইয়া দেখা পাইছে CSC লগইন কৰিব আপোনালোকে কিদৰে আমি দেখাই আছো আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে যদি আমাৰ ভিডিঅ'টো ভাল পায় লাইক কৰি দিব লগতে সাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিঅ'খিনি আপোনালোকে ক্ষিপ্ৰতাৰে পাবলৈ ইয়া দেখা পাইছে আপোনালোকে কিদৰে আমি EKYC আপুনি আধাৰ যি বায়োমেট্ৰিক অথেন্টিকেশন আছে তাত আপুনি আধাৰ নম্বৰটো দিয়ক ইয়া দেখিছে আমি আধাৰ নম্বৰ দিছো দেখা পাইছে এই আধাৰ নম্বৰ আমি দিছো তাৰ পাছতে আপুনি যেটো ইমেজ টেক্সট বুলি আছে যেটো ক্যাপচাৰ কোড হয় এই ক্যাপচাৰ কোডটো ইয়াত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপুনি যি সাৰ্চ অপচন আছে দেখা পাইছে সাইডতে সাৰ্চ অপচনে ক্লিক কৰিলো তাৰ লগে লগে আপুনি এন্টাৰ আধাৰ ৰেজিষ্ট্ৰেচন নম্বৰ যেটো আপোনাৰ আধাৰ লগত লিংক হৈ আছে মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো ইয়াত এন্টাৰ কৰক যেটো পাহৰি না যাব যেটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে মোবাইল এ দেখা পাইছে এয়া প্ৰথমবাৰৰ কাৰণে আপোনালোকে দেখা পাইছে কিদৰে অসমত EKYC সিস্টেম কৰা হৈছে যি SBI CSC and CSP ইউটিউব চেনেললৈ প্ৰথমবাৰলৈ আপোনালোকক দেখাইছে কিদৰে আধাৰ EKYC সিস্টেম আপোনালোকৰ মাজত আগবঢ়াই দিছো বিশেষকৈ VLE সকলে এইটো চাই লোৱা বহুত ভাল হ'ব আপোনালোকে কিদৰে কৰিব ইয়া চক হে দেখা পালে আমি OTP গৈছে যেহেতু আমি নাম্বাৰ এন্টাৰ কৰিলো নাম্বাৰ এন্টাৰ কৰাৰ পাছত যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ তাতে আপোনাৰ এটা OTP যাব
আধাৰৰ পৰা এটা OTP যাব সেই OTPটো দিয়াৰ পাছত সাবমিট OTPত আপুনি ক্লিক কৰিব লাগিব আমি এতিয়া মোবাইলৰ স্ক্ৰিনত OTPটো চাই লৈছোঁ দেখা পাইছে ইয়াৰ পাছে আপুনি ইয়াত যেহেতু OTP দিব লাগিব OTP অকমান দেৰি হৈছে অহাত অকমান আপুনি অপেক্ষা কৰক OTPটোৰ বাবে OTP অহাৰ লগে লগে আমি সাবমিট OTP তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ যি ডিভাইস মৰফো ডিভাইস মন্ত্ৰ ডিভাইস এনেকুৱা ধৰণৰ ডিভাইসখিনিত আপোনাৰ ফিংগাৰপ্ৰিন্ট দিবলৈ অপচন আহিব এয়া দেখা পাইছে আপোনালোকৰ আগত কিছু সময় লাগিছে অকমান সময় ৰক তাৰ পাছতে আপোনালোকে দেখা পাব কিন্তু PM কিষাণৰ এই OTP আমি ইতিমধ্যে দিয়া হৈছে দেখা পাইছে OTP দিয়াৰ লগে লগে আমি সাবমিট OTPত ক্লিক কৰিম দেখা পাইছে এয়া কিদৰে প্ৰথমবাৰৰ বাবে অসমত এয়া EKYC সিস্টেম আপোনালোকৰ মাজত আগবঢ়াবলৈ পাইছো এয়া দেখিছে ইয়াৰ OTP দিয়াৰ লগে লগে ক্যাপচাৰ ফৰ EKYC মৰফো ডিভাইস যদি মৰফো ডিভাইস হয় মৰফো ডিভাইস ক্লিক কৰিব তাতে আপুনি ক্লিক কৰাৰ লগে লগে যি বেনিফিচিয়াৰী ফিংগাৰপ্ৰিন্ট দিবলৈ তেখেতৰ আঙুলিটো তাত দি দিব যেতিয়া আপুনি আঙুলি দিব তেতিয়া আপোনাৰ তাতে ফিংগাৰপ্ৰিন্টটো ক্যাপচাৰ হয় সাকসেসফুল আপোনাৰ অপচন আহিব এয়া দেখা পাইছে আমি ইতিমধ্যে বেনিফিচিয়াৰীক দি থকা হৈছে ফিংগাৰপ্ৰিন্ট কিছু এয়া দেখা পাইছে ক্যাপচাৰ সাকসেসফুল আহি যাব ইয়াতে চাব দেখা পাইছে তাৰ তলতে আপোনাৰ সাবমিট অপচন থাকিব যেতিয়া আপোনাৰ ফিংগাৰপ্ৰিন্টটো হৈ যাব তাৰ পাছতে আপোনাৰ সাবমিট অপচন থাকিব দেখিছে ক্যাপচাৰ সাকসেসফুল দেখা পালে কিদৰে আপোনাৰ এই সন্মুখত আপোনালোকে প্ৰথমবাৰৰ বাবে এয়া দেখা পাইছে EKYC সিস্টেম অসমত কিদৰে কৰা হয় হে দেখা পালে হেয়া আহি গ'ল তেখেতৰ ফিংগাৰপ্ৰিন্ট ক্যাপচাৰটো নহলে তেখেতৰ ইতিমধ্যে সাগে তেখেতৰ হাতটো অকণমান সাফা কৰি ল'ব লাগিব তেতিয়া তাৰ পাছতে আপোনালোকে দেখা পাব কিদৰে EKYC প্ৰসেস কৰা হৈছে অসমত প্ৰথমবাৰৰ কাৰণে হৈছে যেহেতু এয়া আপোনালোকে দেখা পাইছে এতিয়া আকৌ আপুনি ক্যাপচাৰ কৰিব লাগিব ফিংগাৰপ্ৰিন্ট দিব লাগিব তাৰ পাছতে আপোনালোকে এই অপচনটো ক্লিক কৰিব যেহেতু ভেলিসকলে CSC ভেলিসকলে চাই ল'ব কিদৰে কৰা হৈছে খুব লাহে লাহে চাব তেতিয়াহে বুজি পাব যদি ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাব তেতিয়াহে ভালকৈ বুজি পাব এই সাকসেসফুল আকৌ এবাৰ আমি ট্ৰাই কৰিছোঁ এবাৰ ট্ৰাইত কি আহে আমি চাওঁ দেখা পাইছে এয়া আপোনালোকে দেখা পাইছে এতিয়াও অহা নাই আমি তৃতীয় চতুৰ্থবাৰ ট্ৰাই কৰিছোঁ আপোনালোকে চাব বহুবাৰ হয়তো নাহিবলৈ আছে কিছুমান গ্ৰাহকৰ কি হয় তেখেতসকলৰ ফিংগাৰপ্ৰিন্টবোৰ সদায় সাফা হৈ নাথাকে কাম বন কৰি থকা হয় সেইবাবে অকমান সাফা কৰি ল'ব লাগিব ভালকৈ তেতিয়াহে আপোনালোকে সেই ফিংগাৰপ্ৰিন্টটো একা ছাটতে আপুনি ক্যাপচাৰ ল'ব পাৰিব তেতিয়াহে আপোনাৰ সাকসেস হ'ব নহলে আপোনাৰ অকমান অসুবিধাৰ সন্মুখীন হ'ব যেহেতু আপুনি সেইবাবে প্ৰথমে আঙুলিটো সাফা কৰাই ল'ব আহাৰ লগে লগে তাৰ পিছতে আপুনি ফিংগাৰপ্ৰিন্ট দিব দেখা পাইছে কিন্তু মোবাইল নম্বৰ OTP দিলোঁ ফিংগাৰপ্ৰিন্ট দিয়া হ'ল তথাপিও লোৱা নাই কিছু সময়তো অপেক্ষা কৰিবই লাগিব ন যেহেতু সেইকাৰণে আপুনি অকমান অপেক্ষা কৰক যেহেতু আপুনি হৈছে আৰু কিছু সময় পাছতে আপুনি দেখা পাব কিদৰে আধাৰ অথেন্টিকেশ্যন হ'ব আপোনাৰ সন্মুখত ভিডিঅ'ৰ জৰিয়তে এয়া চাওক আপোনালোকৰ সন্মুখত ইতিমধ্যে আহিব কিছুমান কাৰিকৰী বিজুতিৰ বাবে আপোনালোকৰ এই সিস্টেমটো স্থগিত হৈছে অকমান অপেক্ষা কৰক আহি আছে আপোনালোকক কিদৰে ক্যাপচাৰ হ'ব কিদৰে প্ৰিন্ট কৰিছোঁ কিদৰে কাস্টমাৰক দিম সেই সকলো আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি দেখা পাব আপুনি কিছু সময় পাছতে আপুনি দেখা পাব কিদৰে ক্যাপচাৰ কৰিছোঁ আমাৰ কিছুমান কাৰিকৰী বিজুতিৰ বাবে এইখিনি কৰিব পৰা নাছিলোঁ খুব সোনকালে আপোনাৰ 31 তাৰিখ লাষ্ট ডেট 31 তাৰিখৰ আগতে সকলোৱে এই যি আধাৰ যি ভেৰিফিকেশ্যন চলি আছে EKYC সিস্টেম সকলোৱে কৰি লওক কিছু দিনৰ পাছত নহলে 31 তাৰিখৰ পাছতে আপোনাৰ এটো অচল হৈ পৰিব আৰু আপোনাৰ PM কিষাণ কাট খাই যাব যেহেতু তাৰ পাছত আপুনি কোনো পইচা নাপাব PM কিষাণৰ পৰা এইয়া আপোনাৰ সন্মুখত চক আমি কিদৰে ক্যাপচাৰ কৰিলোঁ দেখা পাইছে কিদৰে ক্যাপচাৰ হৈছে দেখিছে আপোনালোকে ইতিমধ্যে ফিংগাৰপ্ৰিন্ট ক্যাপচাৰ হৈ গৈছে আমাৰ দেখা পাইছে এইয়া সাকসেসফুল আহিব এবাৰ চাব এইখিনি সময়লৈ আমি অপেক্ষা দেখক আপুনি এয়া চক EKYC ডান হৈ গৈছে দেখা পাইছে আপোনাৰ সন্মুখত কিদৰে হৈ গ'ল তাৰ পাছতে আপোনাৰ যি CSC ৱালেটৰ পৰা আপোনাৰ ডেবিট হ'ব যি CSC ৱালেটৰ পৰা 15 টকা ডেবিট হ'ব আপোনালোকে ইয়াতে পাছৱৰ্ড দিব তাৰ পিছত প্ৰফাইল পাছৱৰ্ড দিব তাৰ লগে লগে আপুনি
এয়া দেখা পাইছে এই প্ৰফাইল পাছৱৰ্ড দিয়া হৈছে প্ৰফাইল পাছৱৰ্ড পাছতে আপুনি এণ্টাৰ কৰি দিব এণ্টাৰ কৰাৰ লগে লগে এনেকুৱা এখন ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন প্ৰিণ্ট আউট ছাকচেছফুল আপুনি দেখা পাব এই প্ৰিণ্ট আউটটো কাষ্টমাৰক দি দিব এয়া দেখা পাইছে কিদৰে আপোনালোকৰ সন্মুখত KYC প্ৰচেছ অনলাইনভাৱে আপোনাক ইতিমধ্যে সন্মুখত